Hey guys, মই সুকন্যা মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ টপিকটো চাগে আপোনালোকে গম পাইছেই। আজিৰ টপিকটো হৈছে আনাৰসৰ প্ৰথমে মই আনাৰসৰ উপকাৰিতাখিনি কৈ যাম। তাৰপিছত আনাৰস কটাৰ সহজ নিয়ম আৰু এটা চাটনি বনাই দেখুৱাম আৰু এটা ফেচ পেক। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব লাষ্টলৈকে। প্ৰথমে কওঁ আনাৰসৰ উপকাৰিতাখিনি। আনাৰস বহুত উপকাৰী হয়, চবেই চাগে জানেই, কিন্তু কিছুমানে নাজানিবও পাৰে। সেইসকলক কওঁ, আমাৰ চৰ্দি কাহ বা বিষ, মাইকী মানুহৰ এটা বয়সৰ পৰা বিষ হয়, সেইসকলে প্ৰচুৰ পৰিমাণে খাওক, বহুত ভাল হয় বিষৰ কাৰণে আৰু ষ্ট্ৰেছ ৰিডিউচ কৰে আমাৰ। আৰু বিশেষকৈ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে, সেইবাবে এতিয়া ক'ভিডৰ ক্ষেত্ৰততো বহুত জৰুৰী হয় আমাৰ ভিটামিন চিটো লোৱা। সেইটো কাৰণে এই বতৰৰ ফল যেতিয়া প্ৰচুৰ পৰিমাণে খাওক। আৰু ইয়াত বিশেষকৈ এটা কথা, ইয়াত কেঞ্চাৰ প্ৰতিৰোধ কৰে, প্ৰতিৰোধ ক্ষমতাটো বহুত বেছি, সেইটো কাৰণে খাওক আৰু সুস্থ থাকে। আজি আপোনালোকক দেখুৱাম আনাৰস কটাৰ একেবাৰে সহজ উপায়। এয়া মায়ে কাটিবলৈ লৈছে। আনাৰস কটাটো বহুত দিগদাৰ হয়, মানে চকুবোৰ উলিয়াই থাকিব লাগে, বহুত সময় নষ্ট হৈ যায়। সেইটো কাৰণে আজি এয়া মায়ে সহজে আনাৰসটো কাটি আপোনালোকক দেখুৱাব। এয়া মায়ে বাকলিটো কাটি আছে আৰু ইয়াৰ যোনটো এইটো হয়, এইটো মই ৰুই থৈ দিম। হয়নে নহয় আপোনালোকক দেখুৱাম। এতিয়া এনেকৈ চকুবোৰ এৰুৱাই এৰুৱাইছে মায়ে। একেবাৰে সহজেই এনেকৈ চকুবোৰ আঁতৰাই দিব পাৰি। এয়া চাওক, অতি সোনকালেই কটা হৈ গৈছে, খুব সহজতে এনেকৈ কাটিব পাৰি। চাওক, ইমান সহজে এনেকৈ কটা হ'ল, একদম মানে ধুনীয়া লাগিছে, ফুলদানি কৰি সজাই থ'ম যেনহে লাগিছে। এয়া কাটি লোৱা হ'ল। এতিয়া এইখিনিদি চাটনি বনাই দেখুৱাম আপোনালোকক, আৰু এইখিনি খাম আৰু অকণমান এটা স্কিন টিপছ দিম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। খোৱাখিনিত একো বেছি দিয়া নাই, কেঁচাকৈ থৈ পেলাই ইয়াত ক'লা নিমখ অকণমান ছটিয়াই লৈছোঁ। এইখিনি এটা খাই লওঁ। চাটনিটোৰ কাৰণে আমাক লাগিব 2 খিলা তেজপাত, 2টা শুকান জলকীয়া, অলপ দালচিনি, কাজু সৰু সৰুকৈ কুটি ল'ব, আৰু খিচমিচ, আৰু এয়া আনাৰস সৰু সৰুকৈ কুটি ল'লোঁ। আৰু অলপমান নিমখ লাগিব। আৰু আনাৰসখিনি যেতিয়া ভাজিম, যেতিয়া কমি আহিব, তেতিয়া চেনি দিব লাগিব। আপোনালোকক দেখুৱাই যাম, চাই থাকিব। অকণমান নেমু ৰসো লাগিব, ইমানকণ লৈছোঁ। চব আনাৰসখিনি ভাজি দিয়াৰ লগে লগে বহুতখিনি কমি আহিব, সেইকাৰণে এতিয়াই মানে জোখটোৰ কথা ক'ব নোৱাৰিম, কিমানটো পৰিমাণৰ চেনি লাগিব। সেইটো কাৰণে চাই যাব কিমানটো দিম। এয়া কেৰাহী গৰম হৈছে, এতিয়া অকণমান ৰিফাইন দিছোঁ। এয়া তেল গৰম হৈছে। এতিয়া আমি তেল একদম মানে কম পৰিমাণৰ তেল লৈছোঁ। চব এতিয়া আমি তেলতে শুকান জলকীয়া, তেজপাত আৰু দালচেনিখিনি দি দিম। এতিয়া ইয়াত আনাৰসখিনি দিম। এতিয়া এইখিনি ভালকৈ লৰাই ল'ম। আৰু 2 মিনিটমান ভালকৈ লৰাই ল'লোঁ। এতিয়া আমি ইয়াত কাজু খিচমিচখিনি দি দিম। আৰু নিমখ আধা চামুচ লাগিব, নিমখ আধা চামুচ দিম। কিমানকণ নিমখ দিছোঁ। ভালকৈ লৰাই ল'লোঁ। এতিয়া গেছটো কমাই লৈ ভালকৈ ঢাকি পেলাই এতিয়া থৈ দিছোঁ অলপ সময়। চাওক, এয়া আনাৰসখিনিৰ পৰিমাণটো কমি আহিছে। মই তেজপাতটোৱে উঠাই দিলোঁ।
মানে বহুত ইফালে ইফালে ঘূৰি ফুৰিছিলে কেৰাহীটোত, সেইটো কাৰণে উঠাই থৈ দিলোঁ। আৰু আপোনালোকে যেতিয়া বনাব তেতিয়া পিহি ল'ব। মই যোৱাবাৰ পিহি লৈছিলোঁ, এইবাৰ শ্বৰ্টকাট মাৰিবলৈ গৈ পেলাই কাটি ল'লোঁ, আৰু এতিয়া প্ৰচেছটো বেছি দীঘলীয়াহে হৈছে। পিহি ল'লে অতি সোনকালে হৈ যায়। এতিয়া নেমু ৰসখিনি দি ল'ম। এনেকৈ চেনি নিদিয়াকৈও খাই ভাল লাগে ভাতৰ লগত, মানে এনেকৈ নিমখ সৰু অকণমান টেষ্ট এটা আহে, আৰু টেঙা টেঙাও এটা হেৰি আহে। মোৰ আনাৰসটো মিঠাই আছিলে, সেইকাৰণে মই চেনি কমাই দিম। চেনি 2 টিস্পুন মানহে হ'ব। ভালকৈ লৰাই ল'ম। এতিয়া চেনিখিনি অলপ পিছতে গলিব, আৰু তেতিয়া চেনিখিনি গলিলে আমাৰ এইটো চাটনিটো ৰেডি হৈ যাব। এয়া হৈ গ'ল আমাৰ চাটনিটো তৈয়াৰ। এয়া আপোনালোকে ৰুটি, লুচি যিহৰ লগতে খাই খাব পাৰে। এয়া আনাৰসৰ পাল্প অলপ থৈ দিছিলোঁ, এইখিনি মিক্সিত মাৰি ল'লোঁ, একেবাৰে অকণমান, বেছি নহয়। ইয়াত আমি এতিয়া ফেচ পেকটোৰ কাৰণে বেচন 2 চামুচ দিম। অকণমান মৌ আৰু 1 পিঞ্চ হালধি। এইখিনি ভালকৈ মিক্স কৰি ল'ম। আপোনালোকক দেখুৱা ফেচ পেকটো মই এতিয়া ইউজ কৰি দেখুৱাম। তাৰ আগতে আপোনালোকে হেৰি কৰি ল'ব, ফেচ ৱাছ কৰি ল'ব। মই বজাৰৰ পৰা অনা ফেচ ৱাছ ইউজ নকৰোঁ, সেইটো কাৰণে মই ঘৰতে বনাই লৈছিলোঁ ফেচ ৱাছ এটা। আপোনালোকক যদি লাগে তাৰ হেৰিটো কেনেকৈ বনাইছিলোঁ মই ফেচ ৱাছটো, তেতিয়াহ'লে ক'ব কমেণ্ট কৰি, মই আপোনালোকক দেখুৱাই দিম। এতিয়া ব'লকচোন ফেচ পেকটো লগাই চাওঁ। মই ফেচ পেকটো ব্ৰাছেদি লগাম, আপোনালোকে হাতেদিও লগাব পাৰে। মইতো আৰু ফেচত লগালে সদায় নেকটো নাপাহৰিব, ডিঙিত লগাব লাগে। আপোনালোকে ডাঠকৈ লগাব বস্তুটো, আৰু যেতিয়া শুকাব তাৰপিছত ধুই দিব। এয়া চব শুকাইছেই, আৰু এতিয়া আমি পানী লৈ পেলাই প্ৰথমে হাতটোতে চাৰ্কুলাৰ মোশ্যনত এনেকৈ কৰি তাৰপিছত ধুই পেলাম। মুখ চুখ ধুই আহিলোঁ, এতিয়া আপোনালোকে চাব পাৰে কিমান ভাল হৈছে, স্কিনটো গ্ল' কৰিছে। আপোনালোকে নিজে এবাৰ হ'লেও লগাই চাব, আৰু মোক কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। কিমান ভাল লাগিছে আপোনালোকে দেখিছে। মানে মই চুলিৰ কাৰণেও এটা পেক আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈ নুজুৰিলে। আনাৰসটো যিহেতু সৰু আছিলে, চাটনিও বনোৱা হ'ল, মুখতো সনা হ'ল, আৰু খোৱাও হ'ল। খোৱাটোৱে মেইন, নহয় জানো? সেইটো কাৰণে চুলিৰ কাৰণে নুজুৰিলে। মই নেক্সট টাইম যেতিয়া আনাৰস আনিম তেতিয়া আপোনালোকক দেখুৱাম চুলিৰ পেকটো আনাৰসৰ। এতিয়া কওঁ আনাৰসৰ স্কিনৰ যোনটো আপোনাৰ উপকাৰিতাখিনি কৈ যাম। আপোনালোকৰ যোনবোৰ মানুহৰ একনি বা পিম্পলৰ প্ৰব্লেম হৈছে, তেখেতৰ এই পেকটো ইউজ কৰিলে লাহে লাহে সেইবোৰ আঁতৰ হ'ব। আৰু যি আনাৰসত এণ্টি এজিং প্ৰপাৰ্টিজ আছে, যিসকলৰ বয়সৰ চাপ এটা পৰিছে, ৰিংকলছ হৈছে, সেইসকলৰ লাহে লাহে এই পেকটো ইউজ কৰিলে যাবগৈ ৰিংকলছ। আৰু ইয়াত যিসকলৰ ব্লেক স্পটছ আছে, সেইসকলেও লাহে লাহে যাবগৈ পেকটো ইউজ কৰিলে। আনাৰসত স্কিন লাইটনিং প্ৰপাৰ্টিজ নাই, কিন্তু আপোনালোকে যদি মই দিয়া পেকটো নিচিনাকৈ বনাই পেলাই সানে, তেতিয়াহ'লে আপোনালোকৰ বগাও হ'ব আৰু বহুত গ্ল' কৰিব আপোনাৰ স্কিনটো। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিব। আজিলৈ ইমানেই, বাই বাই।